খালি আমি যিহেতু অনুষ্ঠান কৰিবলৈ আহিছোঁ তাৰ মাজতে আপোনালোকক এটা সুখবৰ দি থওঁ। বেহাৰবাৰী তৰফৰ পৰা এটা লাকি ড্ৰ কম্পিটিশ্যন আছে, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এটা আমি গিফ্ট হাম্পাৰ লৈ আহিছোঁ। যদি আপোনালোকৰ শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আজি আমি এই অনুষ্ঠানৰ মাজতে সেইজন ডেকাক আমি পুৰস্কাৰটো দিম আৰু তেওঁক আমি বেহাৰবাৰীত অভিনয় কৰাৰ এটা সুযোগ দিম। এতিয়া মই 3টা মাত্ৰ প্ৰশ্ন কৰিম। যদি আপোনালোকে কোনোবাই প্ৰশ্নটো শুদ্ধ উত্তৰ দিব পাৰে তেতিয়াহ'লে আপোনালোকক মই পুৰস্কাৰটো দিম আৰু প্লাছ আমি বেহাৰবাৰীতো তেওঁৰ নামটো অকণমান উল্লেখ কৰি দিম। এতিয়া মই প্ৰশ্নকেইটা সুধিব পাৰোঁ নেকি? খালি প্ৰশ্নকেইটা ভালকৈ শুনি পেলাই উত্তৰ দিব দেই। নে গাৰ্গদা? গাৰ্গদা আছে বাৰু, মই অনুষ্ঠানটো চলাই যাওঁ, আপোনালোকে ভালকৈ শুনিব। যোনে 3টা প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে তেতিয়াহ'লে তেওঁক আমি নামটো বেহাৰবাৰীত উল্লেখ কৰাৰ লগতে আমি তেওঁক এটা এপিছ'ড শ্বুটিং কৰাৰ সুবিধা দিম আৰু লগতে এটা আমি পুৰস্কৃত কৰি থৈ যাম ইয়াতে দেই। এটা আমাৰ প্ৰথম প্ৰশ্ন যে আমি পুলিচলৈ ভয় কৰোঁ, হয়নে? আমি পুলিচলৈ ভয় কৰোঁ, পুলিচে কালৈ ভয় কৰে? নাই নাই, সম্পূৰ্ণ ভুল উত্তৰ, ভালকৈ চিন্তা কৰি দিয়ক। নাই 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 নাই, এইটো মই কৈ দিছোঁ, আপোনালোকে নোৱাৰিব পাৰে। শুনক, পুলিচ DGP DIG OC IC যি নহওক, মানে সুশান্ত দা হ'লেও যি নহওক, কিন্তু পুলিচে ঘৈণীয়ে ক'লে ভয় কৰিবই, হয়নে নহয়? এইটো উত্তৰ নোৱাৰিলে বা যি নহওক, এইটো মই কৈ দিছোঁ আপোনালোকক। আৰু 2টা প্ৰশ্ন আছে, সেই 2টাৰ উত্তৰ পাৰিলেও হ'ব, হয়নে নহয়? মই শুদ্ধ উত্তৰ দিছোঁ। পুলিচ যিমান ডাঙৰ অফিচাৰে নহওক কিন্তু ঘৈণীয়ে ক'লে ভয় কৰিব। ঘৈণীয়ে কিন্তু বেলেগ বাঘ, ঘৰলৈ গ'লে কিন্তু মেকুৰ নিচিনাকৈ থাকিব লাগিব। মানে বাহিৰত যদি আপুনি দিছে নেকি? আপোনাৰ নামটো গীতা কোঁৱৰ। গীতা বাইদেউলৈ এটা হাত চাপৰি দি দিয়ক। মানে পুৰুষে বাহিৰত যিমানেই বাঘ বাঘ চেলাই নাথাকক, ঘৰত গৈ সেই একে দুৰ্গা গোসাঁনীৰ ওপৰত বহিবই। আৰু আৰু গীতা বাইদেউ নিজে উদাহৰণটো দিছে, মানে গীতা বাইদেউ সেই দমটো আছে, সেইকাৰণে তেওঁ ভুক্তভোগী হৈ তেওঁ উত্তৰটো দিব পাৰিছে যে মোৰ মানুহজন যিয়ে নহওক কিন্তু মই ঘৰত ডন, মই, হয়নে? এতিয়া আমাৰ দ্বিতীয়টো প্ৰশ্ন, প্ৰথম প্ৰশ্নটো যি নহওক গীতা বাইদেউলৈ গ'ল। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব। ভালকৈ শুনিব, ডেকাখিনিকো কৈছোঁ দেই। অসমত এনেকুৱা এবিধ দ্ৰব্য আছে, এনেকুৱা এটা বস্তু আছে যিটো বস্তু খালে মানুহ বুঢ়া নহয়। কৈ দিলে দেখোন, হাতটো দাঙি দিয়ক, সঁচাকৈ শুদ্ধ উত্তৰ। কি নাম তোমাৰ? এইফালে আছে দীপাংকৰ শইকীয়া কলিতা। এই দীপাংকৰলৈ এটা হাত চাপৰি দিয়ক হে। তেওঁ শুদ্ধ উত্তৰ এটা দিছে আৰু এটা কুৱেশ্যন কিন্তু দিব লাগিব উত্তৰটো। যদি পাৰা তেতিয়া কিন্তু সঁচাকৈ তুমি উইনাৰ বুলি ঘোষণা কৰিম। যে অসমত বুলি নহয়, মই ভুলকৈ কৈছোঁ, যে ভাৰততে হওক বা পৃথিৱীতে হওক, মদ যদি আপুনি বেছি সেৱন কৰে তেতিয়াহ'লে বুঢ়া হ'ব নালাগে, ডেকাতে যায়গৈ, হয়নে? খালেও অকণ জোখত খালে ভাল। আৰু মিঠা পায়, ৰঙা পায়, খাই দিলে নহ'ব আচলতে ন, চাহো ৰঙা বাৰু, কিন্তু বা যি নহওক। এটা আমাৰ তৃতীয় প্ৰশ্নটোলৈ গৈছোঁ আৰু শেষ প্ৰশ্ন। যদি এইটো প্ৰশ্নৰ উত্তৰ পাৰে তেতিয়াহ'লে আমি গিফ্টটো দিব পাৰোঁ। ডেকাখিনি ৰেডি নে? তৃতীয় প্ৰশ্নটো হ'ল, বিউটি বাইলুঙৰ কমৰৰ চাইজ কিমান? হাত চাপৰি এটা, বঢ়িয়া বঢ়িয়া বঢ়িয়া। কি তাৰ নামটো কি কৈছিলে? দীপাংকৰ কলিতালৈ এটা হাত চাপৰি। একদম তুমি একদম ভাল লাগিছে। 40 হয়, একদম ভাল লাগিছে। আমি তেওঁক এটা এপিছ'ডত এক্টিং কৰাম আৰু গিফ্টটো কি আনিছোঁ আপোনালোকক দিম। তাৰ আগতে আমাৰ অলপ ক'ব লগা আছে। ছোৱালী মানুহ অভিনয়টো মুখলৈ চাব লাগে নে কঁকালত চাব লাগে? হা? ছোৱালী এজনী শকত হ'ব পাৰে, মুখখনটো তাই ধুনীয়া ন, এই ধুনীয়া মুখখন থাকোঁতে তুমি কঁকালটোলৈ কেলৈ চোৱা? নাপায় নহয় ছোৱালীকেইটা, হয়নে নহয়? মই চালোঁ ডেকাখিনি মনটো কেনেকুৱা। আমাক গিফ্টটো কেনেকুৱা পালে? ভালনে? এইটোৱে আছিল গিফ্টটো। তাই মনটো জুখি চাইছোঁ বাৰু, ধন্যবাদ। আপোনাৰ নামটো আমি বেহাৰবাৰীত ক'ম, দীপাংকৰজী কলিতা। মই ক'ম দেই, ধন্যবাদ। যোৱা বেয়া নাপাবা, খালি ধেমালি কৰিছোঁ। ভাল লাগিলে নাই আমাৰ কুইজটো? ধন্যবাদ। এতিয়া আমি আহিলোঁ আমাৰ গানৰ কথাখিনি। গানৰ তো গান শিকিবলৈ আমি উজনিৰ পৰা নামনিলৈ চবলৈকে গ'লোঁ। উজনিৰ ফালে আহি পেলাই দাদা এজনক ক'লোঁ, বোলো দাদা যেনে তেনে গান এটা আমাক শিকাই দিয়ক। তো দাদাজনে আমাক গান এটা শিকালে। বোলে
হাতুৰিব পাই বুলি আগ জানো হাতুৱে অ পাহৰিব পাই বুলি অ মৰম জানো পাহৰে। মই বোলো অকণমান প্ৰনাউন্সিয়েশ্যনত গণ্ডগোল আছে। আমি নামনি অসমৰ ফালে গ'লোঁ। নামনি অসমত গৈ দাদা এজনক ক'লোঁ বোলো কিবা বিহু এফাকি শিকাই দিয়ক। নামনি দাদাজনে আমাক বিহু শিকালে। অ বসন্ত আইছি কুলিয়ে মাছি গছে বনে পাখা মেলছি বসন্ত আইছি কুলিয়ে মাছি গছে বনে পাখা মেলছি গছে বনে পাখা মেলছি কলিজাতে ওলাই মাটিত পৰছি অ কলিজা ৰঙা জবা ফুল ফুলিছে হাল্লা লীলা হে হে হেয়া হে। মই বোলো নাই এনেকৈ ইয়াত গান শিকা ভাল নহ'ব। চিধা বলিউড গৈ পালোগৈ। বলিউডত গৈ অমিতাভ বচ্চনক ক'লোঁ মই বোলো অমিতাভজী আমি অসমৰ পৰা আহিছোঁ আমাক গান এটা শিকাই দিয়ক। বোলে কোনটো গান? মই বোলো সেই আচুৰ্য বৰপাত্ৰৰ এটা নতুন গান আহিছে, ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ কইনাই উলাহতে নাচিছে। তো অমিতাভ বচ্চনে আমাক গানটো এনেকৈ শিকালে। अच्छा तो देवियर सज्जन आए देखेगा कि आजकल के दुकान में बसते हैं कि आशिज के एक गान रामचंद्र आई से वही गान सिखा देते हैं आए। अरे रामचंद्र आई से आए हाय 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 रामचंद्र आही से आए भारत बोही से आए हाय 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 तक देखी आए तक देखी आए तक देखी तक 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 देखी तक देखी तक देखी आमार कयनाय उल्लाहते नाचिছে आय हाय 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 हाय। তেখেতৰ ওচৰটো বৰ তাকে 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 এইবিলাক কৈ থাকিলে মই তেখেতৰ ওচৰটো নগ'লোগৈ। আমি দুইটা তাৰপিছত গৈ পালোগৈ শ্বাহৰুখ খানৰ ওচৰলৈ। শ্বাহৰুখ খানকো ক'লোঁ বোলো গান এটা শিকাই দিয়ক বোলো ৰামচন্দ্ৰ আহিছে এনেকৈ। শ্বাহৰুখ খানে আমাক শিকালে গানটো। আৰে আৰে ৰামচন্দ্ৰ আহিছে আৰে ৰবাৰ তলত বহিছে আৰে তাকে দেখি আমাৰ কইনাই বোলো ইমান ভাইব্ৰেশ্যন তাতকৈ আমাৰ কলিচা কলিজনী কি বেয়া ন হয়নে? সেইটো কাৰণে সেই তেখেতলোকৰ পৰা গান শিকা নহ'ল। কিন্তু ঘপককৈ লগ পাই গ'লোঁ ডনাল্ড ডাকক। ডনাল্ড ডাকক চবেই চিনি পায়নে? পায়নে নাই? তো ডনাল্ড ডাকে যদি ৰামচন্দ্ৰটো গায় কেনেকুৱা হ'ব? মই বোলো নাই তেনেকৈ নহ'ব। তাৰপিছত মই বোলো নাই আমি সেই থলুৱা ওজাপালিৰ সুৰত আমি দুইজনে গান এটা বনাই ল'লোঁ নিজাকৈ আৰু। তাৰপিছত আমি মঞ্চ সেই গানটোকে গাই ফুৰোঁ আৰু। ৰাইজ কিন্তু ধৰিব লাগিব, ধৰিবনে? অ শুনা শুনা সভাসদ আমাৰ বচন আমাৰ বচন অ দেশৰে সমস্যাৰ কথা কহুৱে তীক্ষ্ণ খিটিলিংকুপ আজিকালি বোৱাৰীবোৰ চিনিবই নোৱাৰি বোলে বুজিবই নোৱাৰি বোলে ফুট নলয় সেন্দুৰ নলয় ইনফেকশ্যন হয় বুলি খিটিলিংকুপ আজিকালি ছোৱালীয়ে ৰেপাৰ পিন্ধি ফুৰে ৰেপাৰ পিন্ধি ফুৰে ঐ বতা মাৰলে উৰা মাৰে খামচা মাৰি ধৰে খিটিলিংকুপ আজিকালি ছোৱালীয়ে অকল ছোৱালীৰ কথাই কৈ থাকিম নেকি? হা ল'ৰাবিলাকৰ কথাও ক'ব লাগিব নহয়। আজিকালি ল'ৰাবোৰেও বহুত মেকআপ কৰে বহুত মেকআপ কৰে বোলে থ্ৰেডিং ফেচিয়েলো কৰে বৰ ধুনীয়া লাগে ঐ দীঘল চুলি ল'ৰাবোৰক ভণ্টি ভণ্টি লাগে খিটিলিংকুপ
খিটিলিং খুব আজিকালি ছোৱালীয়ে জিন্সৰ লং পেণ্ট পিন্ধে অ' জিন্সৰ লং পেণ্ট পিন্ধে ঐ ভৰিলৈনো কিনো চাবা জেউৰা খৰি হেন লাগে আহা হা হেয়া খিটিলিং খুব এনেদৰেই চলে যদি দেশৰ ৰীতি নীতি অ' দেশৰ ৰীতি নীতি সংস্কৃতি লোপ পাব আমাৰ হৈব ক্ষতি আহা হা হেয়া খিটিলিং খুব আহেয়া খিটিলিং খুব সদৌ শেষত সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ আজি আমাৰ অনুষ্ঠানটি উপস্থাপন কৰোঁতে যিখিনি শ্ৰাব্যকটু বাক্য উচ্চাৰণ হৈছে আপোনালোকৰে ভাতৃ পুত্ৰৰূপে যাতে ক্ষমা কৰি দিয়ে ধন্যবাদ শুভৰাত্ৰি আৰু ধন্যবাদ জনাইছোঁ আমাৰ চাও সুমিত সন্দিকৈ তেওঁকো ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে সুশান্ত দা তেওঁলোককো ধন্যবাদ জনাইছোঁ ভাল লাগিলে ধন্যবাদ আমি এনেকৈ কওঁতে মেলোঁতে অনেকখিনি মানে অপৰাধ হ'ব পাৰে কিবা কটু বাক্য আমাৰ ওলাব পাৰে ক্ষমা কৰিব এতিয়া মোৰ দেউতাৰ বয়সৰ যিমানখিনি ইয়াতে মানুহ আছে সকলোৱে যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে নিজৰ সন্তান বুলি ক্ষমা কৰিব আই মাতৃসকলে সন্তান বুলি ভাবিব দাদাসকলে ভাইটি বুলি ভাবিব ভাইটিসকলে দাদা বুলি ভাবক বন্ধুসকলে বন্ধু বুলি ভাবক নতুন নতুন বোৱাৰীসকলে নিজৰ গিৰিয়েক বুলি ভাবক বেয়া নাপাব এনেই ওলাই গৈছে মুখৰ পৰা সেইটো নাভাবিব মই বিয়া পতা যি কি নহওক যদি আমাক ক'ৰবাত কওঁতে মেলোতে অকণ অপৰাধ হৈছে ক্ষমা কৰিব শুভৰাত্ৰি পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ